আপোনালোকে চাইছে অসম লাইভ নিউজ 17। শাৰীৰিক অক্ষমতা নেওচি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলিকি উঠিল হাংহাৰীৰ আব্দুল মজিদ আলী। তিনিটা বিষয়ত লেটাৰ মাৰ্ক সহ বিজ্ঞান শাখাত 82.something% নম্বৰেৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় আব্দুল। উল্লেখযোগ্য যে হাংহাৰীৰ ভাড়াঘৰত পৰিয়ালৰ সৈতে বাস কৰা আব্দুল মজিদ আলী বিশেষভাৱে সক্ষম, কিন্তু শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি বাইহাটাৰ ৰামানুজন একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ পৰিয়ালৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় আব্দুলে। আব্দুলৰ পিতৃ মহম্মদ শুকুৰ আলী হৈছে FCIৰ এজন কৰ্মচাৰী। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখে আব্দুলে। সেয়ে তেওঁ যাতে নিজৰ লক্ষ্যত উপনীত হ'বলৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে আব্দুল আৰু তেওঁৰ পৰিয়াল। উচ্চতৰ মাধ্যমিকৰ দৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো কৃতিত্ব অৰ্জন কৰিছিল আব্দুলে। মেট্ৰিকত 85.5% উত্তীৰ্ণ হোৱা আব্দুল মজিদ আলীৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব বহন কৰিছিল বাইহাটাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন একাডেমীয়ে।